হয় বন্ধু বান্ধৱীসকল এইকেইদিন চৰ্চা চলি আছে যে আপোনালোকে চাগৈ নিশ্চয় ইউটিউবত ভিডিঅ' পাইছে আসাম পুলিচৰ ABUBৰ পৰীক্ষা কেইটা লৈ চলিব তাৰ বিষয়ে বহুতে চৰ্চা কৰি আছে মই বহুত দিন ভিডিঅ' দিব পৰা নাই মই আপোনালোকৰ বাবে আজি এইটো ভিডিঅ' আনিছো যদি ভিডিঅ'টো অকণ স্কিপ নকৰিব যাতে আপোনালোকে বুজি পায় কেতিয়া আপোনালোকৰ ABUB পৰীক্ষা অৰ্থাৎ এক্সাম ৰিটেন এক্সামটো হ'ব আপোনালোকে সম্পূৰ্ণ বুজি পাব বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে দুদিনমানৰ আগতে এটা মিটিঙত যোৱাৰ পিছত লৰাসকলে সুধিছিল যে আমাৰ ছাৰ ABUB এক্সামটো কেতিয়া হ'ব বুলি তেওঁ কৈছিল মাৰ্চ মাহত হ'ব বুলি কিন্তু আৰু দুদিনমানৰ পিছত আপোনাৰ নিশ্চয় গম পাইছে তেজপুৰত এখন অধিৱেশন হৈছিল তাত আপোনালোকৰ বহুতে সুধিছিল যে ছাৰ আমাৰ ABUBৰ এক্সামটো অৰ্থাৎ ৰিটেন এক্সামটো কেতিয়া হ'ব তাত সুধিছিল তাৰপৰা ছাৰে কৈছিল যে আমাৰ ABUB ৰিটেন এক্সামটো ফেব্ৰুৱাৰী মাহত হ'ব নিশ্চয় গম পাইছে দুটা ভিডিঅ' ভাইৰেল হৈছে সেই দুইটাতে আপোনালোকৰ নিৰ্দিষ্ট ডেট দিছে এতিয়ালৈকে ক'ব পৰা নাযাব যে আপোনালোকৰ খাটাংকৈ ABUBৰ এক্সামটো কেতিয়া হ'ব বুলি নিশ্চয় আপোনালোকে ধৰি লওক ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত হ'ব তা সেই যিটো ভিডিঅ'ৰ আপোনালোকৰ সেকেন্ড ভিডিঅ'টো মই আপোনালোকক লগাই দিম সম্পূৰ্ণকৈ ভিডিঅ'টোৰ পিছত আপোনালোকে চাব পাৰিব যি বুলি কৈছে যে ফেব্ৰুৱাৰী মাহত পঞ্চায়তৰ ইলেকশ্যন হ'ব বুলি লৰাসকলে কৈছিল তেতিয়া তেওঁ কৈছিল যে পঞ্চায়তৰ ইলেকশ্যনৰ লগত কি কথা আছে বুলি তেওঁ কৈছিল হেকনবা আপোনালোকে ধৰি লওক ফেব্ৰুৱাৰী মাৰ্চ মাহৰ প্ৰথম সপ্তাহত বা ফেব্ৰুৱাৰী মাহৰ শেষলৈ আপোনালোকৰ এই এক্সামটো বা আমাৰ এই এক্সামটো অনুষ্ঠিত হ'ব নিশ্চয় গম পাইছে আপোনালোকে ভিডিঅ'ৰ পৰা আপোনালোকে নিৰ্দিষ্ট হৈ থাকক আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহ বা ফেব্ৰুৱাৰী মাহৰ মাজভাগতে নতুবা আপোনালোকৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে আমাৰ এই ABUB এক্সামটো অনুষ্ঠিত হ'ব তাৰ লগতে একে সময়তে আমাৰ SI এক্সামটো অনুষ্ঠিত হৈ যাব আছে নিশ্চয় গম পাইছে আপোনালোকে ভিডিঅ'ৰ পৰা জানিব পাৰিলে কেতিয়া আমাৰ এক্সামটো অনুষ্ঠিত হ'ব ABUB আৰু ভিডিঅ'টো আপোনালোকে চাওক লগাই দিম আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি বুলি কৈছিল মিটিঙত মামা ক্যামেরা রেডি করে রাখ নিশ্চয় ভিডিঅ'টো চালে আপোনালোকে এইটো আছিল এটা সৰু ভিডিঅ' যদি ভিডিঅ' চাব আছে প্লিজ এটা লাইক কৰক আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক ধন্যবাদ